Hello everyone, good morning, welcome to my blog. আজি হৈছে জানুৱাৰী 8 তাৰিখ আৰু আজি আমি তাক গৈছো মস্তি প্লেছলৈ ব্লগ তোমাক দেখাই আছো। এয়া আমি পাই গলোহি নমৰা নহয় ন চিৰুচা। এয়া আমি পাই গলো চিৰুচা। এয়া মজা জেগা, বহুত পাৰ্টি আছে ইয়াত। আজি ফাৰ্ষ্ট পাৰ্টি হ'ব। পিকনিকৰ প্লেচ বিচাৰি আছো, ক'ত খাব পাৰি। পানীটো অকণমান চাফা লাগে। চাই পেলাই চাই দিয়া আৰু কিবা খাদ্য আছে নেকি? খাদ্য আছে আমি ডিম গুচাই আছো। বাকলি চাকলি খাইছা নেকি? আমি আছো চিৰুচাত। এয়া চৌপাশৰ পৰিৱেশ। চৌপাশে মানুহৰ মেলা লাগি আছে, বহুত মানুহ আছে ইয়াত নিজৰ চেফটিৰ কাৰণে। ক'লা কেনেকে? 30 এনেই সুধিছে। গাহৰিও আছে, খাবা নেকি? দুটুকু চুবাই লোৱা, চুইংগাম নিচিনা লাগিব। ইয়াত আছে চিৰুচা বজাৰ। ইয়াত সকলো পোৱা যায়, খালি দামটো অকণ বেছি। আমি আগতে যেতিয়া আহিছিলোঁ তেতিয়া ইমান বজাৰ নাছিলে, এতিয়া বৰ ডাঙৰ হৈ গ'ল। বলক ৰাইজ ব্ৰিজখনত উঠো এতিয়া অলপ। বহুত মানুহ আহিছে, নাপায় দেই টকা দিয়া কৰিব। খং কৰিছিলে মাৰি দিম কিন্তু মই। পানী খুব চা লাহে লাহে কোনে ৰখা। চাব মই পেলোৱা শিলটো এতিয়াও জিলিকি আছে, তাত বগা আছিল যে। গাইজ এয়া চিৰুচা। এইফালে এখন দলং, ইফালে আছে অসম, আৰু এইফালে এখন নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এখন চাইনবোৰ্ড লগাই থোৱা আছে, মই দেখাই দিছোঁ। চাওক, ইয়াত এখন নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ফলক লগোৱা আছে। আৰু এইফালে আছে চিৰুচাৰ এখন দলং। এইটো পাৰ হ'লেই তাত পিকনিক গোটেই স্থলীবিলাক আছে।
এয়া চাওক কিমান সুন্দৰ জেগা। আৰু এইফালে যাবলৈ নিদিয়ে কাৰণ এইফালে ৰিজাৰ্ভ এৰিয়া হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যান থকাৰ কাৰণে। আৰু এইফালেই এইটো পাৰে যিমান পিকনিক আছে সেইবিলাক আপোনালোকে সৰু সৰুকৈ দেখা পাইছে চাগে, বহুত পিকনিক আছে আজি। এইটো হৈছে চিজুচাৰ তিনিআলি। আপোনালোক যদি আহে ইয়াত দেখিছে গাড়ী আহি আছে, এইফালেদি আহি প্ৰথম এইটো জেগা পাব, এইটো প্লেচ। তাৰপৰা এইফালে সোমাই গ'লে মেইন পিকনিক স্পটটো পায়। আৰু এইখন দেখিছে চুইচ গেট এখন আছে, আৰু এইফালে এখন হৈছে নদী। নদীখনৰ নাম নাজানো বাৰু। আৰু এইফালেও খাব পৰা জেগা আছে, কিন্তু এইফালে জেগাটো অলপ সৰু। মেইন যিটো খোৱা জেগা পিকনিকস্থলী সেইটো ইয়াৰ অপজিট আছে। এইটো ৰাস্তাইদি সোমাই যাব লাগিব, অলপ দূৰ গ'লে পোৱা যায়। আমি অলপ আগতে সেই দলংখনৰ ওপৰৰ পৰাই আহিছোঁ, চুইচ গেটখনৰ ওপৰৰ পৰা। আৰু ইয়াত চাওক মানুহে কেনেকৈ ফটো উঠিছে, বহুত ধুনীয়া জেগা। এই আগত এখন বাঁহৰ দলং আছে, ব'লক আমি তাৰ পৰা আহোঁগৈ। ৰাস্তাতে মানুহ বহি গৈছে পিকনিকৰ। এইখন দলঙলৈ আমি গৈ আছোঁ। পানীখিনি মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ চাব। পুৰা ডাইনিং টেবুল লৈ আহি বহাই দিছে। টিকেট লয় নেকি? কেইটকা টিকেট? 20 টকা। এখন দেখিছে দলং ধুনীয়াকৈ বনাই থোৱা আছে, কিন্তু ইয়াত পাছ লাগে, টিকেট 20 টকাকৈ। আপোনালোকে চকৰিত উঠো বুলি ক'লেও উঠিব পাৰিব, ধুনীয়াকৈ বনাই থোৱা আছে। পানীটো চাওক, ইয়াত বিশেষত্ব আছে, পানী একদম ফটফটীয়া চফা, তলফালে শিল জিলিকি আছে। বহুতেই সুন্দৰ জেগা। আপোনালোকে যদি আহোঁ বুলি ক'লে আহিব পাৰে চিৰুচা। এতিয়া জামুগুৰি হাটৰ পৰা ইটাখোলা পাৰ হৈ অলপ দূৰ আহিলেই পায়। চতিয়াৰ হৈও সোমাব পাৰে, বহুতেই সুন্দৰ জেগা। দেখিছে কমলাৰ দোকান, পুতলা, ফুল, সকলোবোৰ বস্তুৱেই পোৱা যায় ইয়াত। এই ওখ টিলাটো নামি আহিলে দেখিছে চব পিকনিকৰ গাড়ী আৰু এইফালে বেলেগ দোকান। সেইটো প্লেচ পাব আপোনালোকে। ইয়াৰ মাজে মাজে গৈ গৈ বহুত দূৰলৈকে পিকনিকৰ প্লেচ আছে, চবতে খাব পাৰি। এয়া অলপ বগৰী লৈ আহিছোঁ। কৈ দিয়া কিবা এটা। গিলাচ নাই দেখোন, গিলাচ নাই বস্তুটো খাবলৈ। নিচা হৈছে নেকি? আমি চবৰে গোন্ধ ল'বলৈ আহিছোঁ। কোনে কি বনাইছে গোন্ধ ল'বলৈ আহিছোঁ। তাত পানী বহুত দূৰ আছে, এইবোৰে যাম বাৰু। এতিয়া আমি এইফালে পাৰ হওঁ। এইখনত দ আছে, এই আগেদি এইখনতে পাৰ হওঁ। ইয়াৰ তলত বহুতে পিছল পিছল শিল, বহুত খেলাই আছে। বটল ভগা আছে, চাবি দেই। আহি যা, জেগাটো দেখুৱাই আছো, বহুত পিছল হয়।
গাইজ চাওক ক'ত আছোঁ। এয়া হৈছে চিৰুচাৰ যিখন নদী তাৰ মাজত। আৰু বহুত কেঁচা পানী ঠাণ্ডা। গাড়ী চাওক, ইয়াত কমচে কম 1000-2000 গাড়ী আছে। চবফালে গাড়ী গাড়ী। আৰু এইফালে আগলৈ যদি গৈ থাকোঁ সেইফালে আৰু আছে গাড়ী। এখন এখন মেলাৰ নিচিনা হৈ আছে। এখন গাড়ী দেখিছে আহি ইয়াত ফচি গ'ল। এওঁলোকৰ পিকনিক কাটি গৈছে আৰু গাড়ী ঠেলিব লগা হৈছে। গাহৰিটো দিম নেকি? নালাগে। কি খাব? কি খাব? মাছ, মাংস, পনীৰ, হাঁহ? কি লাগিব? কি লাগিব? হাঁহ, পনীৰ, মাছ, মাংস, ডিম কি লাগে? পনীৰ? পনীৰ বনোৱা নাই। বেলেগ কিবা খোজক। আৰু কিবা খোজক। বেলেগ কিবা খোজক। গাহৰি বনাই আছে, সময় লাগিব অলপ। বনাই আছো। তোমাকে খাই লোৱা, নেক্সট কোটাত পাবা। খাইবোৰ সকলো ৰেডি, চব যাবলৈ ওলালে। গাড়ী উঠিছে আৰু অলপ সময় পিছতে ইয়াৰ পৰা ওলাই গুচি যাম। আৰু মাত্ৰ কেইটামান আজি বিদায় ল'লোঁ। জানুৱাৰী বনভোজ হৈ গ'ল। এতিয়া আশামণি বা কি আমি আশা কৰিব পাৰোঁ নেকি? দাইকেইটা অলপ নামতে পৰি যায়।